পাই গলো গুৱাহাটী মানে লগৰ দুজনৰ ৰুমত আৰু গুড মৰ্নিং গাইজ আমাৰ চেনেলত আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি দুখ লাগিছে কিছুমান মই যোৱা পৰহি আৰু চতহি দুটা দulraj হৈ ভিডিঅ' দিছিলোঁ। তো সেই ভিডিঅ'সমূহত ইমান বেয়াকৈ কিছুমান লোকে কমেণ্ট দিছে। আপোনালোকে কমেণ্টবোৰ পঢ়ি চাব পাৰিব। মই ভিডিঅ'ৰ মাজতে আপোনালোক কমেণ্টটো দেখাই আছোঁ। লগতে মানে একচুৱেলি মই dulrajক ভাল পাওঁ, dulrajক ফ'ল' কৰোঁ, সেইকাৰণে dulrajৰ হৈ কিছুমান ভিডিঅ' বনাওঁ। dulrajৰ যিহেতু জীৱনত কাহিনী চলি আছে সেইসমূহৰ ওপৰত dulraj আৰু ধনুকলিজাৰ মাজত বৰ্তমান যিখিনি মনোমালিন্য আছে সেইখিনি হৈ মই একচুৱেলি ভিডিঅ' বনাইছিলোঁ। আৰু dulrajক খুবেই ভাল পাওঁ, dulrajৰ মই বিগ ফ্ৰেণ্ড হয়। তথাপিতো কিছুমান মানুহে মানে এনেকুৱা মানে কমেণ্ট কৰিছে দেখিয়ে মানে বহুত দুখ লাগিছে। একচুৱেলি মোৰ ভুলটো কিনো আৰু কি কাৰণে ইমান বেয়া কমেণ্ট দিবলৈ আপোনালোকে কমেণ্টবোৰ নিদিয়াৰ আগত আপোনালোকে কথাবোৰ এবাৰ ভাবি চাবচোন। বিৰাট দুখ লাগিছে আপোনালোকৰ কমেণ্টবোৰ চাই। কিছুমান ইমান ধুনীয়া কমেণ্ট দিছে, তো আপোনালোকে কিয় এনেকুৱা কমেণ্ট দিব লাগে? তো গাইজ আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিছোঁ। dulraj বৰ্তমান গুৱাহাটীত ফুৰিবলৈ গৈ আছে। dulraj বৰ্তমান গুৱাহাটীত তেখেতৰ দুজন লগৰ ৰুমতে আছে। তো আপোনালোকৰ ভিডিঅ'টো দেখাই আছোঁ, তো ব'লক। তো গাইজ আপোনালোকে তেখেতলোকৰ কমেণ্টবোৰ চাওকচোন এবাৰ, কেনেকৈ কমেণ্ট দিছে। একচুৱেলি কমেণ্টৰ মাজত তেখেতলোকৰ নিজৰ যিটো নকওঁ আৰু তেখেতলোকে নিজৰ হেৰিটো ব্যৱহাৰটো দেখাই দিছে। আপোনালোকে কমেণ্টটো ভালদৰে চাব পাৰে। এই কমেণ্টবোৰ কেনেকৈ দিছে চাওকচোন বাৰু। আহি পাই গলো গুৱাহাটী মানে লগৰ দুজনৰ ৰুমত। আৰু এইফালে দেখিবলৈ পাইছে লগৰ দুজনক ৰাতিপুৱা সাৰ পাই উঠি কিনে চাওঁ যে সিহঁতি নাই মানে সিহঁতি নিজৰ ডিউটিত গুচি গ'ল। আৰু ভোকো লাগিছিল, ভোক লগাৰ বাবে এইফালে মই লাহে কৰি পাকঘৰত সোমাই আহি কিনি দেখো যে একো বনোৱাই নাই মানে সেয়ে মই ভাবিলো ভাত অলপ বহাই দিওঁ। ধুনীয়াকে ভাত বহাই দিলো, চব্জি বনাওঁ বুলি ভাবিছিলো। এইফালে অকল দালিহে আছে আৰু ধুনীয়াকে ভাবিছো ৰুমটো চফা কৰি কিনি ধুনীয়াকে ভাত বনালো, চব্জি বনাওঁ মানে মাংস অকণ লৈ আনো বজাৰৰ পৰা। মাংসকণ লৈ আনি কিনি লাহেকে ভাত পানী খাই ইয়াৰ পৰা ওলাই থাকো মানে ক'ত ওলাও নিজেও নাজানো। পটাপট এইখিনি বনাওঁ। হাউচ নম্বৰ 8, দৰ্জা খুলি সোমাই যাওঁ। দৰ্জা মানে এখন গেট আৰু ডাঙৰ গেট। ঐ টংকে, ভাত চব্জি হৈ গ'ল, তই বাঢ়িব লাগিব। বনাই দিলো। তই নাইট ডিউটি কৰি আহিছ সেইকাৰণে বনাইছো, নহ'লে নবনালো। অহা বিশেষ কাৰণটো হৈ গ'ল, মোৰ এজন সৰু কালৰে ল'ৰালি কালৰে লগৰ আছে আৰু দুজন আছিলে। এজন বাৰু বাইক এক্সিডেণ্টত ঢুকালে আৰু সি আছে এতিয়া, মানে ই আছে। ইয়াৰ ৰুমলৈকে আহিছিলো যাতে মোৰ মনৰ কথাবোৰ ক'লে ই অলপ কিবা এটা সান্তনা দিয়ে। সেয়েহে 400-500 কিলোমিটাৰ বাইক চলাই গুৱাহাটীলৈকে আহি পাইছো চিলাপথাৰৰ পৰা। তো গাইজ আমাৰ ভিডিঅ'টো যদি আজি চাই ভাল পালে তো প্লিজ ভিডিঅ'টো এটা লাইক কৰিব নাপাহৰিব। আৰু যদি কোনোবা আপোনালোকে আমাৰ চেনেলত নতুনকৈ আহিছে, চেনেলটো প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। ধন্যবাদ। জয় আই অসম।